हेलो एवरीवन पुनरबार स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅ'লৈ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি অল কৰি দিব আজি মই লৈ আহিছো এটা টেঙামৰা জেলি ৰেচিপি টেঙামৰা জেলি খুব সহজতে বনাব পাৰি এতিয়া যেহেতু টেঙামৰা গুটি পায় সকলোতে সেইবাবে সকলে বনাই খাব পাৰিব মই এনেদৰে বনালো কেনেদৰে ভিডিঅ'টো বনালো টেঙামৰা জেলিনো কেনেদৰে বনালো আহকচোন চাওঁ এতিয়া মই লৈছো এইবোৰ টেঙামৰা বাকলি গুটি বাকলি মই গুটিখিনি নাই লোৱা মই বাকলিখিনি গুচাই লৈছো আপোনালোকে মন কৰিলে গুটিখিনি লৈ ল'ব পাৰে মই এতিয়া এটা প্ৰেছাৰ কুকাৰত বাকলিখিনি দি দিছো অলপ অলপকৈ সকলোখিনি বাকলি দি দিছো আপোনালোকে প্ৰেছাৰ কুকাৰ হলনি কেৰাহী বা সসপেনটো হিজাব পাৰে মই সোনকাল হবৰ বাবে মই প্ৰেছাৰ কুকাৰতে দি দিলো আপোনালোকে যিহত মন যায় হিজাব পাৰে আৰু মোৰ এইখিনি টেঙামৰা হৈছে মোৰ আধা কেজি মান হৈছে আৰু এতিয়া মই ইয়াত পানী দি দিম পানী মই মেজাৰিং কাপৰ জুখাত মই 6 কাপ দিছো পানীটো মোৰ বেছি হৈছে 6 কাপ দিব নালাগিছিল সেইবাবে মই বেছি হিজাব লগা হৈছে পানীটো মই 5 কাপ মান দিয়া হলো হৈছিল এতিয়া মই কুকাৰৰ ঢাকনাখন মাৰি পেলাই 4-5টা মান হুইসেল মাৰি দিম এতিয়া এই 4-5টা মান হুইসেল মৰাৰ পাছত এয়া দেখিছেনে ধুনিয়াকে নিজৰ ৰংটো এৰি গৈছে এতিয়া মই এনেকুৱা গামলা এটাত ফুটা লগা গামলা এটাত বাকি দিম আপোনালোকে মন কৰিলে ডাঙৰ চেকনিও ল'ব পাৰে আৰু মাৰ্কিন কাপোৰো ল'ব পাৰে মই এনেকৈ ডাঙৰ গামলা এটাত বাকি দিছো এইখিনি তলৰখিনি হেতাখনে চেপি দিছো নগৈছে এনেকৈ আপোনালোকেও ল'ব পাৰিব ধুনিয়াকে ৰংটো এৰি দিছে টেঙামৰাখিনিয়ে এয়া দেখিছেনে গুটিখিনি মোৰ ৰস ওলালে টেঙামৰাৰ গুটি বাকলিৰ পৰা এইখিনি মই এতিয়া গেছটো জ্বলাই লম একদম দেখিছেনে নিজৰ ৰং হয় মই একো ৰং ব্যৱহাৰ কৰা নাই এতিয়া মই গেছটো জ্বলাই সসটো পাতি দিছো এইখিনি অকন মিডিয়ামত জুইটো দিব লাগিব হাই মিডিয়ামত জুইটো দি পেলাই উতলাব লাগিব প্ৰথমে মই চেনি দি দিছো চেনি মই মেজাৰিং কাপৰ জুখাত 1.5 কাপ দিছো এতিয়া প্ৰথমে মই মিডিয়ামত থব লাগিব নহলে চেনিখিনি তলত লাগি যাব পাৰে চেনিখিনি গলাৰলৈকে লো মিডিয়ামত থব লাগিব এনেকৈ 4 কাপটো লৰাই দিব লাগিব নহলে চেনিখিনি তলত লাগি যাব পাৰে এভাবে মই হেতা এখানে 4 কাপটো লৰাই দিছো তলৰ পৰা লৰাই দিছো এই দেখিছেনে ধুনিয়া ৰং উঠিছে ৰংটো দেখিয়ে খাও লাগিছে আপোনালোকৰ চাই কেনেকুৱা লাগিল কব মোৰ চেনি অকনমান কম হৈছিল মই আৰু আধা কাপ দি দিলো এতিয়া গেছটো লো মিডিয়ামত দি পেলাই হিজাই লৈছো নিমখ অকন দি দিছো মিঠাত নিমখ অকনমান দি দিলে খাবলৈ ভাল হয় আৰু এই ফেনখিনি এনেকৈ কাহি থাকিব ফেনখিনি কাহি থাকিলে ভাল হয় খাবলৈ ফেনখিনি থাকিলে বেয়া হয় এনেকৈ এতিয়া মই চেনিখিনি গলি গল মই এতিয়া হাই মিডিয়ামত দি দিছো হাই মিডিয়ামত 20 মিনিট মান উতলাব লাগিব এতিয়া মই নেমুৰক 4-5 চামুচ মান দি দিছো নেমুৰক দিলে খাবলৈ ভাল হয় আৰু চেনিটো গোটা গোটা বান্ধি নাযায় এতিয়া ফেনখিনি যিমান ওলাই ফেন বহুত ওলাই ফেন যিমান ওলাই আপোনালোকে এনেকৈ কাঢ়ি থাকিব গেছটো কমোৱা বহোৱা কৰি থাকিব একেৰাহে হাই মিডিয়ামত দিলে মানে পৰিও যাব পাৰে কাখেদি এই হৈছে নাই চাবলৈ এনেকৈ পানী অকনমানত দি চাব মোৰ নাই হোৱা বাৰু এই উতলিছে দেখিছেনে ইমানটো জুখত হলে ভাল হয় বৰ বেছিকে হলে মানে জ্বলা জ্বলা গোন্ধ হয় দেয়া গোন্ধ হয় মোৰ এতিয়া হৈছে নাই চাবলৈ মই পানী এটোপাত দি চাইছো এয়া মোৰ হৈ গৈছে জেলি ইমানটো পৰিমাণতে থব আপোনালোকে ইয়াতকৈ বেছি হিজালে মানে বেয়া হয় জেলিটো খাবলৈ এইটো ইমানটো জুখতে থব ঠাণ্ডা হলে ইনো টান মাৰি যাব আপোনালোকে টান মাৰিবলৈ কাছৰ পাত্ৰত থব চিচাৰৰ বাটি বা চিচাৰৰ বয়ামত থব মই চিচাৰৰ বাটি এটা থৈ দিছো এতিয়া মই এইখিনি সেট হ'বলৈ দি দিছো ঠাণ্ডা হলে মানে ধুনিয়াকৈ গুট মাৰি যাব ভিডিঅ'টো চাই যাওক আগলৈ এয়া মোৰ হৈ গল ঠাণ্ডা হৈ গল আৰু পুৰা জেলিখিনি পুৰা সেট হৈ গল দেখিছেনে খাবলৈ ভাল হয় মই খালো ভাল লাগিল কেনেকুৱা লাগিল কমেন্টত জনাব যদি ভাল লাগিল আপোনালোকেও বনাই খাব বুলি আশা ৰাখিলো জেলিখিনি ভালে হৈছিল বাৰু
মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল সকলোৰে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।